আমি আহি আছোঁ পথাৰলৈ টেঙা খাবলৈ মোৰ চেহেৰাটো দেখিবলৈ এনেকুৱা লাগিছে যে মই গা ধোৱা নাই কিন্তু মই সঁচা কথা কৈছোঁ মই এতিয়ালৈকে 3বাৰ গা ধুলোঁ যদিও ঠাণ্ডা হয় 3বাৰ গা ধুলোঁ কাৰণ মোৰ পেট বেয়া তথাপিও মই টেঙা খাবলৈ আৰু এয়া মোৰ লগত আহি আছে লিপিকা মই বেকিমান দেখালে তোমালোকৰ বেক চাইডটোত উঠিবই এইফালে পথাৰ আমি পুখুৰী ঢাপে গৈ আছোঁ মই বোলে দুদিশা হৈ পৰিলোঁ ইয়াত আমি আহি পাই যোৱা আছিলোঁ এজোপা বগৰী গছ এই বগৰীজোপা তলতে খাম আৰু আমি এইখিনি খেৰৰ ওপৰত বহি বগৰী গছৰ তলত চাহ আৰু ইয়াত তাই কাটিব টেঙা আৰু ৰ'দ পোৱাবৰ কাৰণে মাতিবা নকা ৰ'দ পোৱাবৰ কাৰণে